নমস্কাৰ, আজিৰ ভিডিঅ'টোত মই দৰঙৰ তুলনি বিয়াৰ নীতি নিয়মখিনি অলপ দেখুৱাই দিম। বহুত দিন আগতে খুৰা ছোৱালীজনীৰ তুলনি বিয়াত ভিডিঅ'টো কৰা আছিলে, এলাহতে ৰখি গৈছিলে এডিটিং কৰিবৰ কাৰণে। আজি কৰি দিলোঁ আৰু তুলনি হোৱাৰ লগে লগে মানে 4 দিন বা 5 দিন যিটো নিয়ম থাকে, তাৰপিছত হবিচ ৰাখি 3 দিন বা 7 দিন তুলনি বিয়াৰ লগে লগে পাতে। কিন্তু আমাৰ দৰঙৰ ফালে কেতিয়াবা থৈ দিয়ে, বহুত মানে 1 বছৰমান পিছতো পাতে। দৰাঘৰীয়া হৈ আহাৰৰ নিয়ম আছে। দৰাঘৰীয়াত এজনী সৰু ছোৱালী আহে, যোনে জননীটো মূৰত লৈ আহে, তাইক দৰা বুলি কয়। আৰু তাইৰ তুলনি বা শান্তি হোৱা হ'ব নালাগে। জননী কাক দিয়ে মানে মামা, জেঠী, পেহী, মাহী বা বংশৰ যিবিলাক নহয়, তেনেকুৱা ধৰণৰ মানুহৰ ঘৰত জননী দিয়ে। আৰু জননীত থাকে ডালিমৰ কলি, তামোল পাণ, সোণ বা ৰূপৰ আঙুঠি থাকে, পইচা দিয়ে এটা, চাউল, দুবৰি বন, ফুল তুলসী এইবিলাক থাকে। মানে বিয়া যেতিয়া তুলনি বিয়া হ'ব তাৰ দুদিনমান আগতে দি থৈ আহে আৰু জননীটো। ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে মই দেখুৱাই দিছোঁ জননী কেনেকৈ লৈ আহে। এখন কাপোৰত বান্ধি কেনে দি দিয়া হয় গোটেইখিনি বস্তু, আৰু আহোঁতে এখন বটাত লৈ আহে। ধুনীয়াকৈ আয়তিৰ মাজত বহাই তাৰপিছতে দৰাঘৰ বুলিয়ে কৈছোঁ, য'ত জননী দিয়া হয় তেওঁলোকে যি আনে সেইখিনি পিন্ধাই, সামৰ্থ্য অনুযায়ী যি দিয়ে আৰু সেইখিনি পিন্ধাই। তাৰপিছত দৰা হৈ যিজনী ছোৱালী আহে তাইৰ লগত কেঁচুৱা খেলে, কাপোৰ এখনত লৈ কেনে তাতে গাখীৰ পানী ঢালি থাকে। মই নিয়মখিনি দেখুৱাই দিছোঁ, ভিডিঅ'টোত আছে। আৰু 3গৰাকী মানুহে কৰে, বৰমাক, খুৰীয়েক, বৌয়েক বা যোন হয় আৰু সেনেকৈ চবে কৰে। তাৰপিছতে চাউল ছটিয়াই দিয়ে গোটেইগৰাকীয়ে 3বাৰকৈ, আৰু লাষ্টত ঘৰলৈকে লৈ আহে ভিতৰলৈকে। আৰু ভিতৰত এনেকৈ চাকি ভাঙিব দিয়ে, চাকি ভাঙি মাকহঁতে সেয়া কৰে, ওপৰত পেলাই দিয়ে। আৰু যেতিয়া যাব ওলায় তেতিয়া কিছুমানে কইনাৰ লগত লৈ যায়, কেইদিনমান থাকি আহে। আৰু নগ'লে কইনা বাটলৈকে যায় আৰু আচলত দৰা ঘৰৰ পৰা চাউল, আলু সেনেকৈ দিয়ে, সেইখিনি হবিচ কৰি খায় ৰাতি।